গুড মৰ্নিং বন্ধু বান্ধৱীসকল। আজি এই ফুলজোপাৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ইয়াতে সৰু সৰু আমাৰ চৰাই পোৱালি আছে। তো মই এতিয়া ৰাতিপুৱা ভাত খাবৰ কাৰণে ভাজি বনাই আছোঁ। আলু, মটৰ, জিকা, সৰু সৰু মাছ আৰু বেঙেনা। যিহেতু মই নিমখ, আদা, হালধি, নহৰু গোটেই আগতে দি দিলোঁ, তো এতিয়া দিম মই কাৰি পাত্তা। এয়া মই কাৰি পাত্তা ছিঙি আনিলোঁ আৰু সৰু সৰুকৈ কাটি এতিয়া দি দিম। এয়া এনেকৈ অকণমান সময় লৰাই দিলোঁ। তাৰপিছত মই ঢাকনিতে ঢাকি দিম। কিছু সময় ঢাকি দিয়াৰ পিছত তাৰপিছত মই পানী দিম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া এয়া পানীখিনি শুকাই গ'ল আৰু ভাজিও সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই খাম ভাতৰ লগত আৰু একো নাই। এয়াই ভাত পানী খাই আকৌ মই যাবলৈ লওঁ খৈৰাবাৰীলৈ। তো বলকচোন মোৰ লগত। একচুৱেলি আমি বহুতখিনি দোকানত ঘূৰিলোঁৱে আৰু আহি মানে এইখন দোকান লগ পালোঁ। এইখন দোকানত ভাবিলোঁ সোমাই চাওঁ। একচুৱেলি ইয়াতে প্ৰাইচবিলাক একেবাৰে লিখি থোৱা আছে, সেইকাৰণে কেনেকুৱা কি দাম চালোঁ আৰু তো আপোনালোককো দেখালোঁ। আৰু যিহেতু বেলেগ দোকানত সোমাইছিলোঁ সেইবিলাকত যিহেতু বহুত মানুহ, সেয়ে মই ভিডিঅ' নবনালোঁ, যিহেতু পূজাৰ বতৰ। তাৰ পৰা ওলাই আহি আমি খাবৰ কাৰণে দোকান সোমালোঁ। এয়া হৈছে দোকানখনৰ মেনুখন, কিন্তু আমাক মেনু দৰকাৰ নাই। আৰু এইফালে চাওক, গুৱাহাটীত ভাইৰেল হৈ থকা স্পাইৰেল পটেটোও পায় ইয়াত, কিন্তু আমি সেইবিলাক নাখাওঁ। আমি খাম আলু পৰাঠা। আপোনালোকে আলু পৰাঠা খায়নে বাৰু? মোৰ কিন্তু ভালেই লাগে খাবলৈ, মই সেইকাৰণে খাওঁৱেই। তাৰপিছত আমি দোকানৰ পৰা ওলাই আহিলোঁ এয়া খৈৰাবাৰী অলপ। তো আমি আৰু ঘৰত আহিব সময়তে আমি সোমালোঁ আৰু খৈৰাবাৰী পাৰ্কত। এখন ধুনীয়া পাৰ্ক আছে ইয়াত, কিন্তু আমি ভিতৰলৈকে নগ'লোৱে। ৰাস্তাতে কেইখনমান ফটো উঠিলোঁ। এয়া আপোনালোকৰ আগত ফটো উঠিব নাজানো। তো এতিয়া আমি ঘৰ পালোঁহি আৰু মই মুখ হাত ধুই এতিয়া অকণমান জিৰাইছোঁ। আৰু খৈৰাবাৰীৰ পৰা কি কি আনিলোঁ আপোনালোকক কৈ আছোঁ, চাওকচোন। এইফালে মানে প্লাজো পেণ্ট আৰু মই এটা স্পৰ্টিং আনিছোঁ। তাৰ লগতে এইফালে 3যোৰ মই চেণ্ডেল আনিছোঁ, মাৰ কাৰণে 2যোৰ আৰু মোৰ কাৰণে এযোৰ, যিহেতু পূজাৰ ছিজন। তাৰপিছত দুপৰীয়া ভাত পানী খাই আকৌ মই বহিলোঁ তাঁতশালত, যিহেতু মোৰ কাপোৰ লগাই থোৱা আছে, মেখেলা চাদৰ। চ' এতিয়া মই ফুল বাচি আছোঁ, তো আপোনালোককো দেখাই আছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। তাৰপিছত এয়া আহিলোঁ মই পাকঘৰত। এতিয়া মায়ে মানে পিঠাগুড়ি মুঠি থৈছে পিঠা কৰিবৰ কাৰণে, সেয়ে মই এতিয়া এনেকৈ পিঠা সাজি ল'লোঁ। তাৰপিছত এইফালে মই গৰম কৰি ৰাখিছোঁ, তো এতিয়া দি যাম মই পিঠা। তো আপোনালোকে চাই যাওক শেষলৈকে। পিঠাখিনি অকণমান ৰঙচুৱা হ'বলৈ দিম, তেতিয়াহে দেখিবলৈ ভাল লাগে আৰু খাবলৈও ভাল লাগে। ৰঙচুৱা হৈ গ'ল আৰু মই এতিয়া এইখিনি কাটি ল'ম। এতিয়া হৈ গ'ল মোৰ পিঠা পৰা। তো ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ। ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ।